ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতা আৰু লগতে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী সক্ৰিয়তাৰ বাবে আমি আজি 10 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিছোঁ আৰু এতিয়ালৈ যদি আমি চাওঁ এতিয়ালৈ আমাৰ 10,02,935টা ঘৰ যোৱা নিশা তথ্য অনুযায়ী আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ আৰু এইখিনিতে মই অত্যন্ত সুখী যে আমাৰ এই যে 24 মাহৰ যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত প্ৰায় 6 লাখ অৰ্থাৎ 5,98,627টা ঘৰ 24 মাহতে আমি কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূলগত কাৰণ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন আৰু লগতে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী একেবাৰে GRS GPCকে আদি কৰি একিউৰেটেড ইঞ্জিনিয়াৰকে আদি কৰি সকলোৱে যি ধৰণৰ কাম কৰি আছে তাৰ কাৰণে আজি সফলতা পোৱাৰ কাৰণে অসমবাসী ৰাইজৰ লগতে সংশ্লিষ্টসকললৈ মই অভিনন্দন জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে বাকী যি নিৰ্মাণৰত অৱস্থাত যি 9 লাখ ঘৰ আমাৰ আছে সেই 9 লাখ ঘৰ অহা মাৰ্চ মাহৰ 31 তাৰিখৰ আগতে সম্পূৰ্ণ কৰিব লাগে যদিও আমি তাতকৈ আগতে এই লক্ষ্য আমি নিৰ্ধাৰণ কৰি ৰাখিছোঁ। গতিকে মই সকলো বিষয়া কৰ্মচাৰীক পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আহক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত একেবাৰে নিষ্পেষিত শোষিত বঞ্চিতজনক যি সহায় কৰা যি সকাহ দিয়াৰ ব্যৱস্থা কৰিছে তাক আমি